প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ কেইটামান ডেমো আছে চাওকচোন গুৱাহাটী SRD কাহিকুছিত থকা কিছুমান ডেমো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ কিদৰে বনাব এটা সম্পূৰ্ণ টিঙৰ ঘৰ অলৰেডি বনাইছে চাওক দৰ্জাখন চাওক আমাৰ সাধাৰণতে প্ৰব্লেম হয় ক'ত দৰ্জা চাওক টিঙৰ দিনটো পকা মাজুলীখনত পৰিছে চাওক এটা টিঙৰ ঘৰৰ ডেমো খিৰিকীখন চাওক বেছি গুৰুত্বপূৰ্ণ খিৰিকী টিঙৰ ঘৰ চাওক ৰুফ কাষ্ট স্পষ্ট হোৱা নাই সেকেন্ড এইটো এটা ঘৰ অতি সুন্দৰ চাওক কিদৰে বনাইছে খুব কম খৰচত বাঁহৰ দিছে এইটো এটা ঘৰ চাওক মাটিৰ ইটা এইটো হয় ব্ৰিক্স ইটা ভেণ্টিলেটৰ চাওক ভেণ্টিলেটৰ ফালে এখন আছে সন্মুখত এখন লগাইছে ভেণ্টিলেটৰ এখন ভেণ্টিলেটৰ এখন লগাইছে চাওক এইটো এটা ঘৰ চাওক সম্পূৰ্ণ প্লাষ্টাৰ কৰা অতি সুন্দৰ ঘৰ কাঠৰ লগাইছে ৰুফ কাঠৰ এইটো এটা চাওক টিনৰ খিৰিকী চাওক তিনিচক্ৰত চাওক কিমান সকলে ধৰিব পৰা নাই নট বলটো কচি থৈছে ডিমটোৰ তলত একে প্লাষ্টাৰ গাঁথনি মাৰিছে এইটো খুঁটাৰ দৰ্জাখন চাওঁ আমি দৰ্জা কাঠৰ বি ক্লাছৰ কাঠ চাংঘৰ এইটো ওপৰত ৰুফ কাঠৰ দিছে বাঁহৰ চিলিং উঠি চাওঁ বাঁহৰ দিছে ভিতৰটো চাব পৰা হ'লে ভাল আছিল বন্ধ আছে ভিতৰখন চিলিং বাঁহৰে দিছে চাগে কেমেৰা জুম কৰি নাপায় ৰুফটো দিছে সঁচাকৈ ৱাল চাওক বাঁহৰ দিছে তেনেকৈ এইটো কাঠৰ চিমেণ্ট মৰা বানপানী অঞ্চলত এইটো সাধাৰণতে হয় এটা কথা মোৰ ফালৰ পৰা মই চিন্তা কৰি পাইছোঁ যে মিস্ত্ৰীজন যদি এক্সপাৰ্ট হয় বা পাকৈত হয় তেওঁ যিকোনো ঘৰ বনাই দিব পাৰে মেইন মই প্ৰব্লেমটো বুজি পালোঁ মিস্ত্ৰীৰ ওচৰতে প্ৰব্লেমটো আছে মিস্ত্ৰীজনে কিমান সুন্দৰকৈ বনাই দিব পাৰে তাৰ ওপৰতে ডিপেণ্ড কৰিব আৰু বিশেষকৈ বস্তু কিনাৰ সময়ত যদি মিস্ত্ৰীজনক লগত লৈ কিনা হয় অতি ভাল হ'ব বুলি মই মোৰ ফালৰ পৰা ভাবিছোঁ চাওক ইমান ধুনীয়া ডেমো বনাই থৈছে ঘৰ এইবিলাক ইমান ধুনীয়া ঘৰ মই অলৰেডি আপোনালোকক দেখুৱাইছোঁ চাওক এইটো সম্পূৰ্ণ টিনৰ সুন্দৰ দেখিছে দূৰৰ পৰা এইটো তাৰ চাওক
ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। প্ৰথম ঘৰটোৰ ৰুফখন চাওকচোন। ৰুফ এইটো খুটা লোহাৰ প্ৰায় 3 ইঞ্চি চাওক। ইঞ্জিনিয়াৰসকলে বুজি পাব। স্পষ্টকৈ উঠিছে। প্ৰথমডোখৰ ভিডিঅ'ত স্পষ্টকৈ উঠা নাছিল, এতিয়া মই স্পষ্টকৈ উঠাই দিছোঁ চাওক।